গুড আফটাৰনুন গাইজ, কি খবৰ? আজি মই এটা পিঠা বনাব গৈ আছোঁ। তো তাৰ বাবে এয়া দেখিছে মই পিঠাগুড়ি অলপ খুন্দি ল'লোঁ। তাৰপিছত দেখাইছোঁ, লাহে লাহে চাই থাকক ভিডিঅ'টো দেই, স্কিপ নকৰাকৈ চাব। আৰু ভাবিছোঁ নাৰিকলৰ অলপ দি দিম, এড কৰি দিম। তো এইটো নাৰিকল দেখিছেনে? এতিয়া মই ধুনীয়াকৈ কাটিম দেই, চাই থাকক। আনফালে এয়া মই দেখিছে নাৰিকলখিনি ৰুকনিৰে ধুনীয়াকৈ ৰুকি ল'লোঁ। আৰু কি মই এড কৰোঁ পিঠাটোত, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া গম পাব। আৰু আপোনালোকে নিজে বনাই খাই চাব পাৰিব, বিৰাট ভাল লাগে খাবলৈ। এয়া কুকাৰত মই পানী দেখিছে প্ৰায় ভৰ্তিয়ে, অলপমান 2 আঙুলমানহে কম। এতিয়া মই ধুনীয়াকৈ ঢাকনা চাটা মাৰি ল'ম। লৈ পেলাই এয়া দেখিছে মই জুইত বনাম। গতিকে জুইডাল ধৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে এয়া কুকাৰ ঠিক কৰি ল'লোঁ মই, ধুনীয়াকৈ জুইত এতিয়া বহাই দিম। আৰু এইফালে মই গেছত গাখীৰ অকণমান গৰম কৰি লৈছোঁ পিঠাত দিবলৈ বাবে। খাবলৈ বিৰাট টেষ্টি হ'ব। আৰু তাত অলপমান দিছোঁ, এইটো দেখিছে জহাপাত। এই জহাপাতটো দিলে বিৰাট ধুনীয়া লাগে। এয়া দেখিছে মই অলপমান পিঠাগুড়ি লৈছোঁ, মানুহ অনুযায়ী মই পিঠাকেইটা বনাম, সেই গতিকে এইখিনি পিঠাগুড়ি লৈছোঁ। তাত এতিয়া মই এড কৰিম প্ৰথমে নাৰিকল। এয়া দেখিছে নাৰিকল গোটেইখিনি দি দিলোঁ। আৰু তাত মই উতলাই থোৱা গাখীৰ অলপমান দি দিম। বেছি দিলে যিহেতুকে বেয়া হ'ব, সেইটো কাৰণে স্লাইটলি গাখীৰ অলপমান দি দিলোঁ, সোৱাদটো হ'বৰ বাবে। তাৰপাছত ইয়াত মই এড কৰিম এতিয়া চেনি। আৰু আপোনালোকেও এইটো ট্ৰাই কৰি চাব পাৰে, বিৰাট টেষ্টি হয় খাবলৈ। মই চেনি দিছোঁ, যিহেতুকে চেনিটো অলপ ডাঙৰ দেখিছেনে, মোটা চেনি, সেই গতিকে মই অলপ দিম। এয়া চেনি দিলোঁ, যিহেতুকে ইয়াত মই দেখিছে এইখিনি গোটেইখিনি এড কৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ মই এইখিনি মিক্স কৰিম, হাতেদি ধুনীয়াকৈ মিক্স কৰি ল'ম, যাতে গাখীৰ, পিঠাগুড়ি, চেনি আৰু নাৰিকলখিনি সম্পূৰ্ণভাৱে সকলো মিক্স হৈ যায় ধুনীয়াকৈ। আৰু যাতে পিঠাটো ধুনীয়া হয় খাবলৈ। আৰু এইখিনি ধুনীয়াকৈ মই চালি ল'লোঁ, দেখিছেনে? ধুনীয়াকৈ অলপ মিহিটো কমিছে, গোটাটো কমিছে। আৰু এইখন দেখিছেনে, এখন চাকনিৰে চাহো চেকিব পাৰে। আৰু এইফালে এইটো খুলি দিলে দেখাইছোঁ, এইটো চাহ চেকিব পাৰিব। আৰু এইটো লগাই পেলাই ভাপত দিয়া পিঠাও আপোনালোকে বনাব পাৰিব, এইটো সহজ বুদ্ধি। গতিকে মই এতিয়া এই চেকনিখনতে বনাম, চাই থাককচোন ভিডিঅ'টো। দেখিছে মই ধুনীয়াকৈ দি ল'লোঁ। এয়া দেখিছে প্ৰথমে মই চিটিটো খুলি ল'ম ধুনীয়াকৈ, দেখিছে। আৰু ইয়াত মই ধুনীয়াকৈ যিডাল প্ৰথমতে কমাই লৈছোঁ, চেকনিপাত প্লাষ্টিকৰ হয়, জ্বলিও যাব পাৰে। আৰু পটককৈ দিয়াৰ লগতে হেৰি হ'ব পাৰে ন, হৈ যাব পাৰে। দেখিছেনে? এয়া এনেদৰে আপোনালোকেও চেষ্টা কৰি চাবচোন। এখন চাকনি মই কিনিছিলোঁ মাত্ৰ 30 টকা দি।